নমস্কাৰ, মই তনুশ্ৰী। আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে মাতটো শুনি অকণমান ধৰিব পাৰিছে চাগে, চৰ্দি হৈ আছে। আৰু এতিয়াতো আঘোণৰ মাহ শেষেই হ'ল, সকলোৱে চাগে ন খায়ো আজৰি হ'ল, কাৰণ আঘোণৰ মাহতে নটো খায়, পুহত নাখায় বুলি কয় আমাৰ এইফালে। আৰু আমাৰো বেছি সৰুকৈ নিয়মটো কৰা হ'ল, তাকে বোলো আপোনালোককো দেখুৱাওঁ। আৰু আমাৰ ন খোৱা তেনেকৈ নাই আৰু সৰু সুৰাকৈ ডাঙৰ বাহঁত আহিছিলে আৰু ভিনদেউ এইফালে বাৰ ছোৱালী দুজনী আৰু এইফালে ভণ্টি, তেনেকৈ আমি নটো খালোঁ। আৰু পিছে কিহে খালোঁনো আপোনালোকক দেখুৱাওঁ ব'লকচোন। আৰু এয়া দেখিলে নহয়, কোমোৰা কাটি লৈ গৈছে আৰু এইফালে ডাঙৰ ভিনদেউ চাউল চুঙা দি আছে, মানে চুঙা চাউল এয়া জুইত, আৰু মায়ে হাঁহৰ মাংস বনাই আছে। আগতে যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া ন খোৱা বুলি ক'লে এটা বেলেগ ফূৰ্তি আছিল। মানে সকলো ঘৰৰ পৰিয়ালৰ মানুহকে মাতে, খুৰী পেহী আৰু মাহী, মানে যিমান আছে সকলোকে মাতে আৰু ন ভাত খোৱা হয়। চুঙা চাউল তেনেকৈ দিয়ে, তাৰপিছত ঘৰতে হাঁহ থাকে আৰু হাঁহ মাৰে কোমোৰাৰ সৈতে, তেনেকৈ ন ভাত খোৱা হয়। আৰু যেতিয়া খেতিৰ ছিজন হয় তেতিয়া মানে খুৰী পেহীহঁতে মানে লগ লাগি ৰুই দিয়ে, বা ধান দোৱাৰ সময়তো আহে। মায়ে যদি আকৌ বেলেগৰ ৰুই দিয়ে, মাকো ৰুই দিয়েহি। তাৰপিছত মৰণা মাৰোঁতেও বহুত মানুহ হয়, তেনেকৈ সকলোকে ন ভাত খাবলৈ মতা হয় আৰু সকলোৱে লগে ভাগে খোৱা হয়। কিন্তু আজিৰ দিনত তেনেকুৱা নাই আৰু, কাৰো ঘৰত কাৰো কাম কৰি দিবলৈ সময়ে নাই, কাৰণ সকলোৱে ঘৰে ঘৰে নিজৰ কামতে ব্যস্ত থাকে। আৰু ন খোৱাও বুলি ক'লেও তেনেকুৱা একো মানে ইমানো ফূৰ্তি নালাগে। আৰু তেনেদৰে আমাৰো সৰুকৈ খোৱা হ'ল, বাহঁত আহিছিলে এদিনে থাকিলে আৰু এতিয়া যাবলৈই হ'ল। তাৰপিছত আমি দুপৰীয়া এনেদৰে লগে ভাগে টেঙা খালোঁ। আৰু এইফালে বাহঁতো যাবলৈ ওলালে, এদিনৰ কাৰণে আহিলে মনটো বেয়াই লাগে। আৰু আমাৰ বেটী যে একদম মানে এৰিয়ে নিদিয়ে বায়েকহঁতক, তাই উঠি যাবলৈ লাগে সিহঁতৰ লগত। তাইও বহুত ফূৰ্তি পায় বাহঁত আহিলে আৰু বায়েকহঁতৰ লগত খেলিবলৈ পালে। ঘৰত যিহেতু অকলে অকলে থাকে আমাৰ, আৰু এতিয়া যাবলৈ হ'ল। পিছে বেটীৰ মনটো বেয়া আজি, বাহঁত গ'লগৈ কাৰণে। আৰু ভিডিঅ'টো ইমানেই আছিল, যদি ভাল পালে লাইক ফ'ল' শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই।